মাৰ্ঘেৰিটাত সন্ধ্যা আইনৰ মাজতো নথিপত্ৰবিহীনভাৱে শিল মাফিয়াই শিলৰ ব্যৱসায় চলাই আছে। আৰক্ষীৰ বেৰিকেড তালাচীত ধৰা পৰে। ৰাজ্যজুৰি সৃষ্টি হৈছে কৰোনাৰ দ্ৰুত সংক্ৰমণ। ইতিমধ্যে ৰাজ্য চৰকাৰে আজিৰে পৰা জাৰি কৰিছে নতুন এছঅপি। কঠোৰ কৰিছে আইনী প্ৰক্ৰিয়া। 2 বজাৰ লগে লগে লকডাউন ঘোষণা কৰাৰ লগতে যান বাহনৰ চলাচল বন্ধ ৰাখিছে। কিন্তু এই সময়তে অবৈধ ব্যৱসায়ে প্ৰতিদিনে লকডাউনৰ সুবিধা লৈ শিলবালিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে। কিন্তু তাৰ মাজতে আজি বিয়লি ভাগত AS23CC6388 নম্বৰৰ এখন ডাম্পাৰ মাৰ্ঘেৰিটা আৰক্ষীৰ বেৰিকেডত জব্দ কৰে। ডাম্পাৰখন ইতিমধ্যে মাৰ্ঘেৰিটা বন বিভাগে সমজি লৈ নথি পত্ৰ পৰীক্ষা কৰিছে। জানিব পৰা মতে গাড়ীখনৰ কোনো ধৰণৰ টিপি নাছিল। এই ক্ষেত্ৰত বন বিভাগে গা এৰা মনোভাৱ দাঙি ধৰিছে। ক'ৰ আহিছিলে জাগুন ক'ৰ আহিছিলে মই পাটকাই লৈ আহিছিলোঁ পাটকাই পিনৰ পৰা কি আছিলে গাইড কি আছিলে টিভি আছে টিভিটো চাই নাই কোনে দিছিলে বস্তুখিনি কোনে দিছিলে বস্তুটো আপোনাৰ নদীৰ পৰা লৈ আহিছিলোঁ মালটো ক'ৰ ল'বি মালটো গোলাইতে লৈ কাগজ গোলাইতে পেলাম মাল ক'ৰ পৰা মাল আছিলে যে কাৰ মাল হয় হা ভাইমন কি লিখা নাজানো মিলন ব্ৰেণ্ডৰ দ্বাৰা উৎপাদিত মছলা চাহপাত ধূপকাঠি ফিনাইল আৰু আচাৰ হৈছে অতি উন্নত মানৰ। অসমৰ প্ৰতিখন জিলাত ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰৰ বাবে যোগাযোগ কৰক।